আজি হৈছে 17 ছেপ্টেম্বৰ। আজি আছে বিশ্বকৰ্মা পূজা। পূজা বুলি বৰ ডাঙৰকৈ পতা নহয়, কিন্তু সৰু সুৰাকৈ আমি পূজাভাগ পাতোঁ। মই ভাবোঁ সকলো পূজা পাতক বা নাপাতক, কিন্তু বিশ্বকৰ্মা পূজা পাতিব লাগে বুলি মই ভাবোঁ। কাৰণ আমি বিশ্বকৰ্মাৰ ওপৰতে সকলোৰে জীৱনটো লৈ আমি ঘূৰি ফুৰোঁ, কাৰণ আমাৰ নিজৰ জীৱনটো বিশ্বকৰ্মাৰ ওপৰতে কটাওঁ। চবেই কামত ব্যস্ত, চবে গাড়ী ধুইছে আৰু বেটাই দেখিলেই নিজৰ চাইকেলখন সি অকলেই ধুইছে। আৰু এতিয়া আমাৰ ধুনীয়াকৈ ধুই মেলি আজৰি হৈ গ'লোঁ, ধুনীয়াকৈ থৈ দিছোঁ, কাৰণ অকণমান দেৰি পিছত ভকতসকল আহিব। বৰ বেছি ডাঙৰকৈ নাপাতোঁ, কিন্তু সৰু সুৰাকৈ আমাৰ প্ৰতি বছৰে এনেকৈ পতা হয়। মই যিহেতু সাৰিছিলোঁ, কিন্তু বোলে মিষ্টাৰে অকণমান চফা কৰি দিছে, তেখেতৰ বোলে বৰ ভাল লগা নাই। কিন্তু এতিয়া আমি অকণমান চাহ খাওঁ বুলি লৈছোঁ। চব বস্তু ৰেডি কৰি থৈছোঁ। ঘৰতে বনাইছিলোঁ কেক আৰু পকা মিঠৈ। এয়া ককাজন আহিলে, মানে ভকত আহিছে, আৰু এতিয়া ভকতজনে ধুনীয়াকৈ এখন শৰাই সজাইছে। তেখেতৰ লগত আন এজন ভকতো সহায় কৰি দিছে। আৰু এতিয়া ককাজনে ধুনীয়াকৈ সকলো গাড়ীৰ আগত আপোনাৰ চাকি এগছ লগাই দিছে। কিন্তু আগফালে থকা গাড়ীখন এজন ভকতৰে হয়, তেওঁ ইয়াত গাড়ীখন সোমোৱাব নোৱাৰিলে কাৰণে আগফালে থৈ দিছে। আৰু এতিয়া ধুনীয়াকৈ চাকি তাকি জ্বলাই তেখেতে ফুট লগাই দিছে। কিন্তু আপোনালোকে নাভাবিব দেই, ইয়াত থকা গোটেইখন গাড়ী আমাৰ বুলি। মানে পূজাটো আমি পাতোৱেই, আমাৰ লগতে মানে চবেই যোগদান কৰে আৰু ধৰক চবৰে কাৰণে ইয়াতে প্ৰাৰ্থনা কৰিবলৈ কাৰণে চব ৰেডি কৰে। আমাৰ ওপৰত ভাড়া থাকে, তেওঁলোকৰো হয় এখন গাড়ী, এখন খুৰীহঁতৰ আৰু এখন আমাৰ। আৰু গাড়ী ঘোঁৰা এইবোৰ আছেই বাৰু, কিবা কিবি সৰু সুৰাবোৰ, এইবোৰ কথা নকওঁ। ইয়াতে মিষ্টাৰো আহি পালেহি, তেখেতক অকণমান সোনকালে কৰিবলৈ বুলি কৈছে। কাৰণ আমি কৈছোঁ যে চবতে ফুটটো আপুনি নলগালেও হ'ব, পিছত আমি লগাই দিম, আপুনি অকল গাড়ী আৰু বাইককেইখনত লগালে হ'ব, সেইবুলি কৈছোঁ। এতিয়া ককাজনে নিজে শৰাই সজোৱাৰ পিছত নিজে আশীৰ্বাদ এটা লৈ লৈছে, কাৰণ তাৰপিছত আমি সেৱা কৰিব লাগিব। আৰু আমিও সেৱা কৰিবলৈ আহি কিনে বহি আছোঁ। দেখিছে ন, ৰ'দটো বহুত ডাঙৰকৈ দিছে, একদম গৰমত অৱস্থা বহুত বেয়া হৈ গৈছে। আৰু আমাৰ এইটো চাইডে অকণমান খিচিৰি বনাইছে, প্ৰসাদ হৈ গ'ল, মিঠাইও আছিলে, মিঠাইটো মই ভিডিঅ' নকৰিলোঁ। ভকতসকলে যিহেতু গৰমত থাকিব নোৱাৰিলে, সেইটো কাৰণে তেওঁলোকে বাহিৰতে মানে বহিলে আৰু খানা খালে। আৰু এয়া হৈছে বা তিনিচুকীয়াৰ পৰা আহিছে, আলহীৰ কাৰণে বনালোঁ চিকেন ড্ৰাই ফ্ৰাই আৰু বনালোঁ হাঁহৰ শুকান ভাজি। একদম চিম্পলভাৱে বনাইছোঁ, কাৰণ আজি আমাৰ খিচিৰিয়ে খুৱাইছিলোঁ। আৰু এওঁলোকৰ কাৰণে বাৰু ভাত বনালোঁ। কিন্তু এয়া ভকতসকল যোৱাৰ পিছত দেখিছে নহয়, গিলাচ আৰু মই আচাৰ থৈ দিছোঁ, কাৰণ আৰু এইখিনি ষ্টুডেণ্টক মাতিছোঁ, তেওঁলোক আহিব। এয়া খিচিৰি বনাইছিলোঁ, দেখাই দিছোঁ অকণমান। আৰু এতিয়া এয়া দেখাম মানে আমাৰ ঘৰৰ ওচৰতে খ্ৰীষ্টান মিছনাৰী এটা মানে হোষ্টেল আছে, তাত আমি প্ৰত্যেক বছৰে মাতোঁ, মানে ষ্টুডেণ্ট মানে ছোৱালী থাকে, ছোৱালীক মাতোঁ, কাৰণ তেওঁলোকে বাহিৰত ক'তো যাব নোৱাৰে। সেইটো কাৰণে আমাৰ ঘৰত কিবা এটা পাতিলে তেওঁলোকে আশা কৰে, কাৰণ তেওঁলোকৰ আমাৰ ঘৰৰ লগত লাগি আছে। সেইটো কাৰণে কিবা পাতিলে সুধি থাকে, কি পাতিছে আণ্টি, কি পাতিছে। সেইটো কাৰণে তেওঁলোকক মাতিলে ভাল পায়, কাৰণ বাহিৰত ইমানো আমাৰ চকী নাই। সেইটো কাৰণে ভিতৰত তলত চবতে বহিছে, আৰু এটা ৰুমতো বহিছে, কাৰণ তেতিয়াহে, কাৰণ তেওঁলোকৰ ছোৱালী 35জনীমান হয়, আৰু ছিষ্টাৰো আহিছিলে, চব মিলাই মেলি 40জনমান হ'ব আৰু আজিলৈ।